নমস্কাৰ সকলোকে মই পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যোৱা ইংৰাজী 24/4/2022 তাৰিখে অসম আৰক্ষীৰ যি 626টা পদৰ বাবে SI পদৰ বাবে ৰিটন এক্সাম অনুষ্ঠিত হৈছিলে। এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত আজি অৰ্থাৎ 25/4/2022 তাৰিখে প্ৰায় দুপৰীয়া সময়ৰ পৰা এখন কুৱেশ্যন পেপাৰ কালি অনুষ্ঠিত হৈ যোৱা এক্সামৰ কুৱেশ্যন পেপাৰ এখন ভাইৰেল হৈ থকা দেখা পোৱা গৈছে ছ'চিয়েল মিডিয়াত। গতিকে এই প্ৰসংগত কুৱেশ্যন পেপাৰ ভাইৰেল হোৱাৰ প্ৰসংগত অসম মাধ্যমিক শিক্ষা পৰিষদৰ পৰা এটা প্ৰেছ বিবৃতি দিছে যে কুৱেশ্যন পেপাৰ ভাইৰেল হোৱাৰ সম্পৰ্কত দিছে অসম মাধ্যমিক শিক্ষা পৰিষদৰ পৰা। এই প্ৰেছ বিবৃতিটোতনো কি লিখিছে আমি ভিডিঅ'টোত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, গতিকে চাওঁচোন আহক। প্ৰেছ বিবৃতিটোত লিখিছে, ৰাজ্যিক পৰ্যায়ৰ পুলিচ নিযুক্তি বৰ্ডৰ অধীনত আৰু অসম মাধ্যমিক শিক্ষা পৰিষদৰ তত্বাৱধানত যোৱাকালি অসম পুলিচৰ ছাব ইন্সপেক্টৰ উপনিয়ন্ত্ৰণ হোমগাৰ্ড পদবীৰ নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ প্ৰশ্নকাকতৰ কিছু একাংশ সামাজিক মাধ্যমত আজি প্ৰকাশ চৰ্চিত হোৱা বিষয়টো পৰিষদৰ দৃষ্টিগোচৰ হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কৰ্তৃপক্ষৰ তৰফৰ পৰা জনোৱা হয় যে যোৱাকালি অৰ্থাৎ ইংৰাজী 24/4/2022 তাৰিখে দুপৰীয়া 12 বজাতে উক্ত পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ গৈছে। পৰীক্ষা শেষ হোৱাৰ পিছত প্ৰশ্নকাকত সামাজিক মাধ্যমত প্ৰকাশ হোৱা বিষয়টোৰ কোনো বিশেষ গুৰুত্ব নাথাকে। পৰীক্ষা শেষ হোৱাৰ পাছত প্ৰশ্নকাকতসমূহ ফলাফল ঘোষণা নোহোৱা পৰ্যন্ত পৰীক্ষা কেন্দ্ৰসমূহতে মজুত ৰখা হয়, কিয়নো কেতিয়াবা প্ৰাৰ্থীগৰাকীয়ে প্ৰশ্নকাকতত থকা চিৰিজ নাম্বাৰ OMR শ্বীট লিখিব পাহৰি যোৱাৰ পৰিপ্ৰেক্ষিতত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সময়ত অসুবিধাৰ সন্মুখীন হোৱা যায়। তেতিয়া নিৰ্দিষ্ট পৰীক্ষাৰ্থীগৰাকীয়ে লিখা ৰোল নাম্বাৰৰ পৰা পৰীক্ষাৰ্থীগৰাকীয়ে কি চিৰিজৰ প্ৰশ্নকাকতৰ শ্বীট ব্যৱহাৰ কৰিছিল সেয়া নিৰ্ণয় কৰিব পাৰি। সেইকাৰণে প্ৰশ্নকাকতসমূহ প্ৰাৰ্থীসকলক নিবলৈ নিদি পৰীক্ষাৰ ফলাফল ঘোষণা নোহোৱা পৰ্যন্ত পৰীক্ষা কেন্দ্ৰসমূহতে ৰখাৰ ব্যৱস্থা কৰা হয়। গতিকে পৰীক্ষাৰ্থীসকলক বিভ্ৰান্ত হোৱাৰ স্বাৰ্থত ন্যস্ত স্বাৰ্থ মহলে উদ্দেশ্যপ্ৰণোদিতভাৱে একাংশ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল কৰিব পাৰে। সেই প্ৰাৰ্থীসকলক আমি আশ্বাস প্ৰদান কৰোঁ যে প্ৰকাশ বা প্ৰচাৰ হোৱা এনে বা-বাতৰিৰ পৰা বিভ্ৰান্ত হ'ব নালাগে। যিহেতু সুকলমে পৰীক্ষা অনুষ্ঠিত হৈছে, উপযুক্ত সময়ত ফলাফলো ঘোষণা কৰা হ'ব। সচিব, অসম মাধ্যমিক শিক্ষা পৰিষদ, পামনি মৈদাম, গুৱাহাটী 21। গতিকে আপোনালোকে গম পাইছেই, বহুতে মোক কমেণ্টত কৈ আছে যে কুৱেশ্যন পেপাৰ ভাইৰেল হৈছে, আপুনি ভিডিঅ' বনাওক, কিন্তু প্ৰেছ বিবৃতি ইয়াত দিলে যে সুকলমে পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতহে পেপাৰখন ভাইৰেল হৈছে। গতিকে ইয়াৰ কোনো অৰ্থ নাথাকে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।